নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছো। বন্ধুসকল মোৰ ভিডিঅ'ত বহুতে সুধি আছিলে ভমৰা গছজোপাৰ বিষয়ে দেখুৱাবলৈ, বিশেষকৈ ভমৰা গছ বহুলোকে চিনি নাপায়, বহুতে চিনি পায় কিন্তু বহুজন আছে তেওঁলোকে মোক কমেণ্টত জনাইছিল যে আপুনি ভমৰা গছজোপা দেখুৱাব। আজি আপোনালোকক ভমৰাৰ গছজোপা দেখুৱাম। মোৰ পিছফালে দেখা পাইছে বৃহৎ আকাৰৰ এই গছজোপাই হৈছে ভমৰা গছ। ইয়াৰ সম্পূৰ্ণ মই আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিম গছজোপা দেখিবলৈ কেনেকুৱা হয়। আজি মই উপস্থিত আছো আমাৰ গাঁৱতে চামধৰা পানীগাঁও, বহুতেই জানে আমাৰ গাঁৱৰ কথা। আৰু এই চামধৰা পানীগাঁৱৰ জামুগুৰিহাটৰ অন্তৰ্গত এখন গাঁও, শোণিতপুৰ জিলাৰ। আজি আপোনালোকক এই ভমৰাৰ যি উপকাৰিতা সেই উপকাৰিতাৰ কথাও দুই এটা আপোনালোকক জনাম। যিখিনি ইনফৰমেশ্যন মই আগতে দিছিলোঁ ইয়াৰ লগতে আৰু কেইটামান ইনফৰমেশ্যন আছে। সকলো তথ্য আজি এই ভিডিঅ'টো চালে গম পাব। চাই থাকিব আজিৰ ভিডিঅ'টো। আপোনালোকে দেখিছে তল ভৰি কি ধৰণৰে সম্পূৰ্ণ তলখন ভৰি আছে ভমৰা গুটিৰে। চাওক, যেনিয়ে চাই তেনিয়ে দেখিব আপোনালোকে কেৱল ভমৰা আৰু ভমৰা। এয়া চাওক, এয়া কি ধৰণেৰে ভমৰা, সকলো ফালে ভমৰাময় হৈ আছে। যেনিয়ে আপুনি চাই তলফালে তেনিয়ে দেখিব ভমৰা। এয়া দেখা পাইছে আপোনালোকে টেংকি এটাৰ ওপৰত কেনেধৰণেৰে আছে এয়া দেখিছে চাওক। এই টেংকিটোৰ ওপৰত আপোনালোকে এতিয়া ভালদৰে দেখা পাইছে। আৰু ইয়াৰ গোটেই তলখনতে এনেধৰণেৰে ভমৰা সৰি আছে। খুব যথেষ্ট ফল লাগে এই ভমৰা গছত, আৰু ফলৰ ভৰত এইবাৰ ভমৰা গছৰ ডালো ভাগি গৈছেগে। এনেধৰণেৰে ভমৰা সকলো ফালে বিয়পি আছে। এয়া আপোনালোকক ভালকে দেখুৱাইছো। এইফালে চাব, এইফালেও দেখা পাইছে এয়া কেনেধৰণেৰে ভমৰা। ইমান মূল্যৱান এই ফলটো এনেধৰণেৰে পৰি থকা দেখি চাগে আপোনালোকেও ভাবিছে। চাওক বন্ধুসকল, আপোনালোকে দেখা পাইছে এইজোপাই হ'ল ভমৰা গছ। ভালদৰে চাওক, দেখা পাইছে গছজোপা যথেষ্ট ডাঙৰ হৈছে, দিনো হৈছে এজোপা পুৰণি গছ। আৰু এই ভমৰা গছৰ পাতবিলাকলৈ মন কৰক কেনেধৰণৰ হয় পাতবিলাক। বৃহৎ গছ, কেমেৰাৰে ঠিক ভাল ধৰণেৰে ঢাকি পোৱা নাই, ওখত আছে গছজোপাৰ ডালবোৰ। আপোনালোকক জুম কৰি দেখুৱাইছো আৰু আপোনালোকে গা গছটো দেখা পাইছে। আৰু তলতে আপোনালোকে গম পাইছে শুকান পাতবোৰ পৰি আছে, তলত ফলৰে ভৰপূৰ হৈ আছে। আগতেও কৈছো আপোনালোকক, পাতবোৰ শুকালে এনেধৰণৰে তলখন গোটেই ভৰি আছে ভমৰাৰে। আপোনালোকে গছডাল নিশ্চয় চিনি পাইছে। ইয়াক বৈজ্ঞানিক নাম টাৰ্মেনেলিয়া বেলিৰিকা বুলি কোৱা হয়। ভমৰাক ভয়ৰা বুলিও এই ফলটোক কোৱা হয়। আপোনালোকে জানে যে ত্ৰিফলা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভমৰা প্ৰয়োজন হয়। ভমৰা, আমলখি আৰু শিলিখা এই তিনিবিধ ফল লৈ পেলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়। ভমৰাই নানান ধৰণৰ ৰোগত মহৌষধৰ দৰে কাম কৰে। আপোনাৰ যদি গেছৰ সমস্যা আছে তেতিয়াহ'লে এই ভমৰা যদি শুকুৱাই আপুনি খাবলৈ লয় তেতিয়াহ'লে আপোনাৰ গেছৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব। বিভিন্ন গৱেষণাত এইটো প্ৰমাণিত হৈছে যে চাহ ৰোগ আৰু কাহৰ ক্ষেত্ৰতো ভমৰা যথেষ্ট উপকাৰী। যদি আপোনাৰ মাত ভাগে তেতিয়াহ'লে ভমৰাৰ গুৰি ঘিউৰে ভাজি খাব লাগে। ভমৰাৰ গুটিৰ ভিতৰৰ অংশ খালে জ্বৰ ভাল হয় বুলি কোৱা হয়। পাইলছৰ ক্ষেত্ৰত ভমৰা অত্যন্ত উপকাৰী, কাৰণ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে ভমৰাই। তেজ পৰিষ্কাৰ কৰাৰ ক্ষমতা আছে, কৃমি নোহোৱা কৰিব পাৰে। এনেধৰণৰ বহু গুণ আছে এই ভমৰাত। আপোনালোকক মই ভমৰাটো কাটি দেখুৱাইছো। কাটিলে আচলতে ভমৰাটো দেখিবলৈ কেনেকুৱা হয়, এনেধৰণৰে মঙহাল অংশ থাকে দেখিছে। এই কাটি দিয়াৰ লগে লগে এয়া মঙহাল অংশ, ভিতৰত এটা বগা বগা গুটি নিচিনা দেখিছেনে? এই গুটিটো এটা গুটি থাকিব। এনেকৈ কাটি দিয়াৰ লগে লগে এইটো গুটি এটা আছে ইয়াত বগা। এই গুটিটো যদি আপুনি ফালি দিয়ে, এই গুটিটো, এই মঙহাল অংশখিনি খাব লাগে। এই মঙহাল অংশখিনি আপুনি যদি শুকুৱাই থৈ দিয়ে, শুকুৱাই থৈ এয়া পৰৱৰ্তী সময়ত খুন্দি গুড়ি কৰিও খাব পাৰে বা শুকুৱাইও তেনেধৰণেৰে ক'লা নিমখ সানি খাব পাৰে। আৰু এইটোৰ এটা বগা গুটিত এইটো যদি ভাঙি দিয়ে, মাজত এটা কাটি দিয়ে, বাদামৰ নিচিনা ওলাব। ইয়াৰ এই মাজৰ যিটো গুটি সেইটো মই আপোনালোকক মই দেখুৱাইছোঁ কাটি পেলাই। দেখিছে এইটো বগা বগা এটা অংশ, এই বগা অংশটো যে এইটো বাদামৰ নিচিনা, এইটো খাব পাৰি, বাদামৰ নিচিনা লাগে এইটো। বন্ধুসকল, আপোনালোকে মঙহাল অংশটো আপোনালোকে কেঁচাইও খাব পাৰে বা শুকুৱাইও খাব পাৰে। আৰু ভিতৰৰ যিটো বগা অংশ, এই অংশটো আপোনালোকে এনেধৰণেৰেই খাব পাৰে।
এই ভোমোৰা গছ বৰ্তমান সময়ত নাইকিয়াই হৈ গৈছেগে। আপোনালোকে যদি পাৰে তেতিয়াহ'লে ইয়াৰ পুলি সংগ্ৰহ কৰক আৰু ভোমোৰা যদি দৰকাৰ হয় আপোনালোকে মোক যোগাযোগ কৰক, মই দিবলৈ আপোনালোকক চেষ্টা কৰিম। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেল RB Tips ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।